হাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ এটা সৰু ভিডিঅ'। মই আজিলৈকে তেনেকৈ মিনি ভ্লগ বা অন্য দীঘল ভিডিঅ' তেনেকৈ বনাই পোৱা নাই। আজি ফাৰ্ষ্ট টাইম আপোনালোকৰ মাজলৈ এটা মোৰ সৰু ভ্লগ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট হৈ গ'ল। এতিয়া দেখিছে এইখিনি কিমান কাম কাজ কৰা হৈছে, কিবা কিবি ধেৰ গোটোৱাও হৈছে। পঞ্চমীত খুওৱা হৈছে মোক। এয়া মোৰ মানুহজনে মোক পঞ্চমীত খুৱাই দিছে। আপোনালোকে জানে পঞ্চমীত 5 বিধ খাদ্য দিয়া হয়, ফল মূলৰ পৰা আৰম্ভ কৰি। এয়া মোৰ মায়ে খুৱাই দিছে মোৰ মানুহজনক। মোক বাৰু খুৱাই গ'ল আগত। এয়া মোৰ বৰমা। বৰমায়ে মোক খুৱাই দিছে। মই খালি মিঠা চিঠা বৰ বেছি খাই ভাল নাপাওঁ। ইফালে পঞ্চমীটোত আকৌ অমিত যিহেতু মিঠাই দিয়ে সৰহভাগ। বৌৱে খুৱাই দিছে এয়া মোৰ মানুহজনক। এইটো এটা নিয়ম হয়, 5 মাহ মানে পঞ্চমীত দিয়াটো। এয়া মোৰ সৰুজনী খুৰীয়ে এতিয়া খুৱাইছে মানুহজনক। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা লাগিলে আপোনালোকে চাই মোক কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ ভিডিঅ'টোত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।